নৰ্থ কোৰিয়া এনেকুৱা এখন দেশ যাৰ চৰকাৰে কেৱল 3টা টিভি চেনেলৰহে অনুমতি প্ৰদান কৰিছে, তাতকৈ অধিক চেনেল থাকিব নোৱাৰিব। নৰ্থ কোৰিয়া হৈছে পৃথিৱীৰ একমাত্ৰ দেশ য'ত ছাত্ৰ-ছাত্ৰীবোৰে স্কুললৈ গ'লে ঘৰৰ পৰা চকী বেঞ্চ কঢ়িয়াই লৈ যাব লাগে। নৰ্থ কোৰিয়াৰ স্কুলবোৰত কোনো ধৰণৰ ডেস্ক বেঞ্চৰ সুবিধা নাথাকে। চাইনা এনেকুৱা এখন দেশ য'ত কুকুৰ খোৱা হয় আৰু গৰমৰ দিনত অনুষ্ঠিত হোৱা 40টি ফেষ্টিভেলত প্ৰতি বছৰে চাইনাত 10,000 কুকুৰ মৰা হয় আৰু এই কুকুৰ খালে স্বাস্থ্য সুস্থ হৈ থাকে আৰু মগজুৰ বুদ্ধিক্ষমতা বৃদ্ধি পায় বুলি চাইনাৰ লোকসকলে বিশ্বাস কৰে। ফুটবল খেলটো বৰ্তমান গোটেই বিশ্বতে বিখ্যাত। বিশ্বৰ প্ৰায় বহুকেইখন দেশেই ফুটবল খেল খেলে। কিন্তু আপোনালোকে জানেনে এই ফুটবল খেলটো কোনখন দেশত উদ্ভৱ হৈছিল? ফুটবল খেলটো পোনপ্ৰথমে উদ্ভৱ হৈছিল চাইনাত। চাইনাৰ পৰা লাহে লাহে অন্য দেশলৈ বিয়পি গৈছিল, যেনে ভিয়েটনাম, জাপান। লগে লগে গোটেই বিশ্বতে ফুটবল খেল বিয়পি পৰিছিল আৰু বিশ্বৰ অতিকৈ প্ৰিয় খেল হৈ পৰিছিল। নাইজেৰিয়া পৃথিৱীৰ এনেকুৱা এখন দেশ য'ত অন্য দেশসমূহৰ তুলনাত যজা ল'ৰা-ছোৱালীৰ সন্তানৰ সংখ্যা সৰ্বাধিক। পৃথিৱীৰ মুঠ যজা ল'ৰা-ছোৱালীৰ সন্তানৰ সংখ্যাৰ আধাতকৈ বেছি নাইজেৰিয়া দেশতে দেখিবলৈ পোৱা যায়। আমি সকলোৱে জানো যে এণ্টাৰ্কটিকা এখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আৰু বৰফেৰে আবৃত এখন দেশ। কিন্তু এণ্টাৰ্কটিকা হৈছে পৃথিৱীৰ ভিতৰতে একমাত্ৰ দেশ য'ত নেকি মাত্ৰ এটা ATM মেচিনহে আছে। এণ্টাৰ্কটিকাই হৈছে পৃথিৱীৰ ভিতৰত একমাত্ৰ দেশ য'ত পৃথিৱীৰ মুঠ পানীভাগৰ 90% বিশুদ্ধ পানী পোৱা যায়। ইউৰোপ মহাদেশত বিশ্বৰ বিভিন্ন দেশৰ তুলনাত প্ৰায় 200টা ভিন্ন ভাষা ব্যৱহাৰ কৰা হয়। বিশ্বৰ আটাইতকৈ দীঘল নদী দ্বীপটোৰ নাম হৈছে গ্ৰীণলেণ্ড আৰু এই গ্ৰীণলেণ্ড অষ্ট্ৰেলিয়াত অৱস্থিত।